টাঙনমাৰীত স্থানীয় ৰাইজে মিলি গাঁঠিৰ ধন খৰচ কৰি সাজি উলিয়ালে এখন বাঁহৰ দলং। হাজো সমষ্টিৰ অন্তৰ্গত ১ নং খেতিহাৰ দিয়া টাঙনমাৰীত আজি স্থানীয় ৰাইজে মিলি নিজৰ গাঁঠিৰ ধন খৰচ কৰি এটি সন্তা জানৰ ওপৰেৰে সাজি উলিয়ালে এখন বাঁহৰে নিৰ্মাণ কৰা দলং। উল্লেখযোগ্য যে টাঙনমাৰীবাসী ৰাইজৰ অন্য অঞ্চললৈ যোগাযোগৰ বাবে আৰু স্কুলীয়া ল'ৰা ছোৱালীৰ বাবে একোটাকৈ হৈছে একমাত্ৰ সহজ পথ। কিন্তু আজি কেইবাদিনো নেৰানেপেৰা বৰষুণৰ ফলত উক্ত খন্তা জানটো বাঢ়নিৰ পানীয়ে পথটো ডুবাই পেলাইছে, যাৰ ফলত টাঙনমাৰীবাসী ৰাইজৰ অন্য অঞ্চলত যোগাযোগ বিভিন্ন হোৱা দেখি আজি ৰাইজে মিলি বাঁহৰ দলংখন নিৰ্মাণ কৰি উলিয়ালে। লগতে স্থানীয় বিধায়িকাৰ প্ৰতিও তেওঁলোকে ক্ষোভ উজাৰিলে। ঠাইখিনিৰ নাম হ'ল ১ নং খেতিহাৰ দিয়া টাঙনমাৰী। ইয়াতে এখন খন্তা আছে, আমাৰ সন্মুখত স্কুল এখন আছে আৰু স্কুল আছে মানে আমাৰ বহুত ডাঙৰ স্কুল আছে খেতিহাৰ দিয়া আৰু হাৰ্দিয়া স্কুলত যাব লগা হয়। কোন ভাই ভণ্টিসকলৰ বহুত অসুবিধা হয়। বহুত অসুবিধা হোৱাৰ ফলত আমি ৰাইজৰ সহযোগিতাত আমি ৰাইজে কথা পাতি পেলাই এখন বাঁহৰ শাক হয় আৰু বহুতখিনি বহল আছিলে। আমি ৰাইজে পইচা দান বৰঙণি উঠাই ঘৰে ঘৰে গৈ বহুত আমাৰ মানুহখিনিয়ে বহুত কষ্ট কৰিছে। বহুত কষ্ট কৰাৰ ফলত আজি আমি এখন শাক দিয়াৰ কাৰণে আমি পদক্ষেপ লৈছোঁ। চৰকাৰী হিচাপত মানে স্বাধীনতাৰ ৬০-৭০ বছৰ পাৰ হ'লেও যে চৰকাৰে অকল ব্যৱহাৰ কৰি আছে, যে ভোট লোৱাৰ কাৰণে অকল ব্যৱহাৰ কৰে। যেনেকুৱা তেজপাত যেনেকুৱা সকলো কামতে লাগে, কিন্তু তাৰপিছত একো কামতো ব্যৱহাৰ নহয়। খোৱাৰ সময়ততো ব্যৱহাৰ নহয়, এইটো পেলাই দিয়া যায়। ঠিক তেনেকুৱাকৈ আমি চহৰাঞ্চলৰ উন্নয়নটো হোৱাই নাই। যদি চহৰাঞ্চলত নহয়, আমিতো ইয়াতে জালুকবাৰী সমষ্টিৰ অন্তৰ্গত হাজো সমষ্টি, হাজোৰ নিচেই ওচৰত আমি হাজো বুলি আমি য'তে যাওঁ ততে হাজোৰে পৰিচয় দিওঁ। আমি হাজো সমষ্টিৰ মানুহ, আমি একদম জালুকবাৰীৰ লগত থকা মানুহ। কিন্তু লগত থাকিলেও আমি বৰ্তমান চহৰ এৰিয়াতে পঢ়ি আছোঁ। যে আজিলৈ আমাৰ শিক্ষা দীক্ষাটোতো উন্নতি হোৱা নাই। যাতায়াতৰ সুবিধা নহ'লে শিক্ষা দীক্ষাৰ কেনেকুৱাকৈ উন্নতি হ'ব? যে যাতায়াতৰ সুবিধা নোহোৱাৰ কাৰণে আমাৰ বহুত ল'ৰা ছোৱালী আজি স্কুলত যোৱা নাই, কালি স্কুলত যোৱা নাই। তাৰমানে যোৱা নাই মানে কি, বহুত জেগা ঘূৰি যাব লগা হয়। যাতায়াতৰ ব্যৱস্থা নাই। আমি গাৰ্জেনখিনিয়ে ল'ৰা ছোৱালী পাৰ কৰি দিব লাগে, আকৌ নিব আহিব লাগে, আকৌ পাৰ কৰি দিব লাগে। এনেকুৱাকৈ আমি বহুত দিন চলি আছোঁ। তাৰপিছত আমি ৰাইজে তাৰমানে এটা সিদ্ধান্ত কৰিলোঁ যে এনেকুৱাকৈ চৰকাৰৰ আশাত থাকিলে নহ'ব। যে সুমান হৰিপ্ৰিয়া বাইদেউ কৈ আছে যে বিজেপি চৰকাৰৰ দিন বহুত সুবিধা হৈছে, উন্নয়ন হৈছে, কিন্তু আজিলৈ ইয়াতে কোনো ধৰণৰ প্ৰভাৱ পৰা নাই। অকল এইটো বাদে দিয়ক, ৰাস্তা ঘাটৰ পৰাই আদি কৰি কোনো জেগাতে প্ৰভাৱ পৰা নাই। আমাৰ এই টাঙনমাৰী অঞ্চলত কোনো জেগাতে একো 10 পইচাৰ যদি কাম হয়, যদি আজি 9 বছৰ 7 বছৰ 8 বছৰ চলি গ'ল সুমান হৰিপ্ৰিয়া বাইদেউৰ 1 পইচাৰো কাম হোৱা নাই। আজিলৈ কিজানি আমাৰ বাইদেউখিনি মহিলাখিনি আজিলৈ সুমান হৰিপ্ৰিয়াৰ নামহে শুনি আছে, কোনোদিন দেখিও পোৱা নাই আজিলৈ। আকৌ আপোনালোকে গম পাব, আকৌ 2-4জনক সুধি ল'ব পাৰে, কিন্তু কোনেও গমেই পোৱা নাই যে সুমান হৰিপ্ৰিয়া আমাৰ বিধায়িকাৰ নামে নাজানে। নাহিলে কেনেকুৱাকৈ জানিব? আকৌ আমি 2-4জনেহে নাম জানো, কিন্তু কোনো ধৰণৰ উন্নয়নৰ চকু আজিলৈ ইয়াতে পৰাই নাই বিজেপি চৰকাৰৰ দিনত কোনো ধৰণৰ উন্নতি হোৱা নাই। আমি এতিয়া বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে অসম চৰকাৰৰ বাদে আমাৰ হাজো সমষ্টিৰ বিধায়িকা সুমান হৰিপ্ৰিয়া বাইদেউক মই ৰাইজৰ ফালৰ পৰাই অনুৰোধ জনাইছোঁ যেন অতি সোনকালে আমাৰ এই জৰাজীৰ্ণ দলংখন যেন অতি সোনকালে আমাৰ ঠিক কৰি দিয়াৰ কাৰণে পদক্ষেপ যেন গ্ৰহণ কৰে। এটি আমাৰ ১ নং খেতিহাৰ দিয়া টাঙনমাৰীৰ যাতায়াতৰ কাৰণে বহুত অসুবিধা। সেইকাৰণে আমি ৰাইজে কিবা অলপ পইচা চইচা উঠি কিনে দান বৰঙি উঠি কিনে মাটি কাটি কিনে দৌচাইডৰ পৰা অলপ ঠেক কৰি কিনে মাজতে অলপ বাঁহৰ সাঁকো দিছোঁ, যাতে আমাৰ সৰু ল'ৰা ছোৱালীবিলাক স্কুলত যাওঁতে সুবিধা হয়। বৰহাৰ দিয়া, খেতিহাৰ দিয়া আৰু ৰামদিয়া কলেজত ছাত্ৰ ছাত্ৰীবিলাক যায় বহুত অসুবিধা হয়। আৰু আমাৰ সময়ত আমাৰ হাজো যাওঁতেও আমাৰ ৰাইজৰ বহুত অসুবিধা হয়। সেইকাৰণে হাজোৰ পৰা আদিল আহমেদৰ ৰিপৰ্ট, টাইমছ Ne24।